নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ বইল চিকেনৰ ৰেচিপি এটা লৈ আহিছো। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। তেনেহলে পলম নকৰি বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। ৰেচিপিটো বনাবৰ বাবে 500 গ্ৰাম মুৰ্গী মাংস লৈছো। মিডিয়াম সাইজৰ পিয়াজ মিহি মিহিকে কাটি লৈছো। 2টা কেঁচা জলকীয়া, 3টা শুকান জলকীয়া আৰু অলপমান জহা চাউল লৈছো। এয়া লং ইলাচি দালচেনি পেষ্ট অলপ লৈছো। প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি লওঁ। এয়া 1 চামুচ নহৰু আদাৰ পেষ্ট দিছো। নেমু ৰস দিছো 3 চামুচ। চামুচ দৈ দিছো। এতিয়া মাংসখিনি ভালদৰে মেৰিনেট কৰি লম আৰু আধা ঘণ্টাৰ কাৰণে ৰাখি থম। গেছত কেৰাহীখন গৰম হ'বলৈ দিছিলো। এতিয়া কাটি ৰখা পিয়াজ আৰু শুকান জলকীয়া কেইটা দি দিলো আৰু ৰঙচুৱা কৰালৈকে ভাজি লওঁ। এয়া পিয়াজ ভজা হৈ গৈছে। এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি দি দিলো। এয়া মাংসৰ পৰা অলপ অলপ কৰি পানী ওলাব ধৰিছে। এতিয়া মাংসৰ পানীখিনি শুকোৱালৈকে ভাজি লওঁ। মাংসখিনি ভজা হৈ গৈছে। এতিয়া গৰম কৰি ৰখা পানীখিনি দি দিলো। এয়া ধুই ৰখা জহা চাউল কেইটা দি দিছো। কেঁচা জলকীয়া কেইটাও দি দিলো। সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া 10 মিনিটৰ কাৰণে ঢাকন মাৰি ৰাখিম। এয়া লং ইলাচি দালচেনি পেষ্টখিনি দি দিছো আৰু অলপ দেৰি উতলাই লওঁ। এয়া বইল চিকেন ৰেডি হৈ গৈছে। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন। জহা চাউলৰ স্মেল আৰু দৈৰ সোৱাদে এটা মাংসখিনি বহুত ধুনীয়া টেষ্ট দিয়ে। আপোনালোকে যদি মোৰ ৰেচিপিটো চাই ভাল পালে লাইক আৰু কমেণ্টছ কৰি জনাব। তেনেহ'লে আজিলৈ আহোঁ। পুনৰ পৰৱৰ্তী ভিডিঅ'টো লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।